গুড মৰ্ণিং বন্ধুসকল। এতিয়া ৰাতিপুৱা প্ৰায় 6টা বাজিছে। টিঙৰ ওপৰত আপুনি বান্দৰৰ শব্দ শুনিছেনে? তাই ভালকৈ শুব পৰা নাই, বহুত হুলস্থুল কৰি আছে। কালি ৰাতি শুৱা দেৰি হ'ল, অলপ কাম আছিল। ৰাতিপুৱা টোপনিটো ভালকৈ গৈছে, কিন্তু নাই, বান্দৰৰ উৎপাতত শুব পৰা নাই। কি কৰিম কি নকৰিম মাথাটো গৰম কৰিছে। বন্ধুসকল, চাহ তাহ খাই আহিলোঁ। এতিয়া ৰৈ আছোঁ স্কুল ভাড়াটো নিবলৈ। তাকে বাইদেউ ওলাই ঘৰটো তাকে ৰৈ আছোঁ। মই ঘৰত দেৰি হ'ব বুলি ভাবি বহুত সোনকালে আহিলোঁ, একদম লৰালৈকে আহিলোঁ। ভাত চাত খোৱাই নাই, আকৌ আপোনাৰ ঘৰত যাবগৈ লাগিব। চাহটো খাই আহিছোঁ, চাহটো আৰু আপোনাৰ পানী পিঠা দুটা, বাকী লৰালৈকে আহিলোঁ। এয়াহে এতিয়া ৰৈ থাকিবলগীয়া হৈছে। বহুত দেৰি কৰে কি সোনকালে হ'লে ভাল, আৰু ৰৈ থাকিবলৈ লগালে বহুত আমনি লাগে। তাকে ৰাস্তা কাণতে ৰৈ চাওক, এইফালে গাড়ী মটৰ আহি আছে। বন্ধুসকল, বৰ্তমান আহি পালোঁহি ঘৰ, আৰু এতিয়া গাড়ীখন চাৰ্জত নিদিলেও হৈ যায় বাৰু, কিন্তু অকণমান দিম। আৰু এতিয়া ভাতটো খাই লওঁ। আপোনাৰ বান্দৰৰ ওপৰত চাওকচোন, সেইটো বান্দৰ চাওক, সেইটো বান্দৰ চাওক, সেইটো বান্দৰ দেখিছে? সেইটো চাওক, সেইটো বান্দৰ দেখিছে? গোটেই একদম ধান চান খাই আপোনাৰ এইটো তহিলং কৰি গৈছে। মাক কৈ থৈ আহিছোঁ, বোলো ভাতটো উলিয়া, খাওঁ সোনকালে। তাৰপিছত ধুনীয়াকৈ গা পা ধুওঁ, আৰু গাড়ীখনো এঘণ্টামান দিওঁ চাৰ্জত, আৰু প্ৰায় 11টামানত ওলাই যাম। একেবাৰে চাৰ্জ আদায় কৰিহে আহিম। আৰু টাৰ্গেট আছে আপোনাৰ 800-900মান টকা টাৰ্গেট লৈ যাম, আজি ওলাই যাম। তাকে কি হয় চাওঁ, পাওঁ নে নাপাওঁ। কি হয়, সোনকালে যদি আপুনি ওলাই যায়, আকৌ 12টামানত ঘৰলৈ আহিব লাগে। কিন্তু 12টামানত যদি ঘৰলৈ আহি যায়, তেতিয়া কি হয়, এই সন্ধিয়া গ'লে মানুহ চানুহ নাপায়। আৰু সেইকাৰণে 11টামানত ওলাই যাম, একেবাৰে আৰু আপোনাৰ আবেলিহে আহিম। আপোনালোকক ভিডিঅ' বনাই দেখাই থাকিম, আপোনালোকে চাই থাকিব। বন্ধুসকল, ওলাই আহিছিলোঁ দেৰগাঁৱলৈ, কিন্তু যাবলগীয়া হৈছে আকৌ আপোনাৰ গোলাঘাট, আৰু এতিয়া আহি আছোঁ আপোনাৰ গোলাঘাটলৈ। ডাইৰেক্ট আহি গ'লোঁ আপোনাৰ গোলাঘাটৰ পৰা দেৰগাঁও, কিন্তু দেৰগাঁৱলৈ আহোঁতে মানুহ ইমান নাপালোঁ বাৰু। আপোনাৰ 50টামান পালোঁ। এতিয়া গৈ আছোঁ লাওবগা, কাৰণ লাওবগাত মোক লগৰ এজনে আপোনাৰ খনিকৰপুতি এভাগ সকাম আছিলে, মোক কালিৰ পৰা মাতি আছিলে, কিন্তু মই যাবলৈ সময় পোৱা নাই। সেইটো টাইমতে আহিম বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ গোলাঘাট যাবলগীয়া হ'ল যে, অকণমান দেৰি হৈ গ'ল। সেইকাৰণে এতিয়া আহি আছোঁ মই সেই সকামটো খাবলৈ। সকামটো খাই মেলি আকৌ আপোনাৰ দেৰগাঁও গুচি আহিম। আৰু চাওঁ মানুহ কিমান পাওঁ নাপাওঁ। আজি যিমানটো বজাৰ ভাল হ'ব বুলি আশা কৰিছিলোঁ, ইমান বজাৰ ভাল নহ'ল। কিন্তু গোলাঘাটৰ ভাড়াটো নোপোৱা হ'লেতো আৰু বেয়া হ'ল। চাওঁ, চব এইটো ঈশ্বৰৰ ওপৰত আপোনাৰ ভৰসা। ঈশ্বৰে যদি দিয়ে আৰু পাম, নিদিলে নাপাওঁ, এনেকুৱা নিচিনা কথা। আৰু এতিয়া সকামটো খাই লওঁ, আৰু তাৰপিছত কি হয় চাই লওঁ। এতিয়া বাজিছে 7টা, আৰু মই বৰ্তমান পালোঁহি ঘৰ। আৰু আজি আচলতে যিমান ভাড়া পাম বুলি গৈছিলোঁ, ইমান ভাড়া বাৰু নাপালোঁ। আজিৰ দিনটো ইমান আপোনাৰ ভালে নগ'ল। আৰু কি ক'ব, উপায় নাই, এনেকৈ চলিব লাগিব। আৰু আজিলৈ ইমানেই। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি কোনোবা নতুনকৈ চেনেলটোত আহিছে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।